নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অল জানকাৰী আছামলৈ। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক অসমৰ 10টা শ্ৰেষ্ঠ ইউটিউবাৰ অৰ্থাৎ অসমৰ আটাইতকৈ বেছি ছাবস্ক্ৰাইবাৰ থকা 10টা ইউটিউব চেনেলৰ বিষয়ে ক'বলৈ গৈ আছোঁ। তেতিয়াহ'লে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 10 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে অ'লা ক্ৰেজি। ইয়াৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 3,04,000টা। এই চেনেলটোৱে বিভিন্ন ধৰণৰ অসমীয়া ফানি ভিডিঅ'বোৰ বনাই চেনেলটোত আপলোড কৰে। 9 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে পূৰ্বাঞ্চল। এই চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 3,05,000টা। এই চেনেলটোৱে বিভিন্ন ধৰণৰ ব্লগ বনাই চেনেলটোত আপলোড কৰে। 8 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে job.info। ইয়াৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 4,03,000টা। এই চেনেলটোৱে অসমৰ বিভিন্ন চৰকাৰী বা ব্যক্তিগত চাকৰিৰ ওপৰত ভিডিঅ' বনায়। অসমৰ কোনটো স্থানত ব্যক্তিগত বা চৰকাৰী চাকৰিৰ পদ খালী আছে, এই চেনেলটোত আপোনালোকে এই বিষয়ে জানিবলৈ পাব। 7 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে ছানী গল্ডেন। চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 6,15,000টা। এই চেনেলটোৱে ফানি অসমীয়া ভিডিঅ' বনাই চেনেলটোত আপলোড কৰে। 6 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে নিলোৎপল চলিহা আৰু ইয়াৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 6,79,000। এই চেনেলটোৱে বিভিন্ন ধৰণৰ ব্লগ বনাই চেনেলটোত আপলোড কৰে। 5 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে মিষ্টাৰ ৰাজা। ইয়াৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 6,92,000। এই চেনেলটোৱে অসমীয়া এডুকেশ্যনেল কমেডি ভিডিঅ' বনাই চেনেলটোত আপলোড কৰে। 4 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে আছামিজ মিক্সাৰ। ইয়াৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 7,30,000টা। এই চেনেলটোত অসমীয়া জগতৰ বিভিন্ন শিল্পীৰ ইণ্টাৰভিউ আদি আপলোড কৰা হয়। 3 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে ডিম্পু বৰুৱা। এওঁক ইতিমধ্যে সকলোৱে চিনিয়ে পায়। এওঁৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 14,03,000টা। 2 নম্বৰ স্থানত থকা অসমীয়া ইউটিউব চেনেলটোৰ নাম হৈছে ভইচ আছাম আৰু ইয়াৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 17,90,000টা। ইয়াত বিভিন্ন ধৰণৰ অসমীয়া ফানি কমেডি ভিডিঅ'বোৰ বনাই আপলোড কৰা হয়। শীৰ্ষতম স্থানত থকা অসমৰ ইউটিউব চেনেলটোৰ নাম হৈছে ডিম্পুছ ব্লগ। ডিম্পুছ ব্লগ চেনেলটোৰ ছাবস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 20,30,000টা। ডিম্পু দাক ইতিমধ্যে অসমৰ সকলোৱে চিনি পায়। এওঁ এই চেনেলটোত বিভিন্ন ধৰণৰ ব্লগ ভিডিঅ'বোৰ আপলোড কৰে। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে এনেধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।